হাই গাইজ, মই আজি আপোনালোকৰ বাবে এটা ভিডিঅ' বনাব খুজিছোঁ। ভিডিঅ'টো জিঅ' ফোনৰ বিষয়ে অলপমান কোৱা হ'ব। তাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেহ'লে আপোনালোকে চাব পাৰে জিঅ' ফোনৰ কেইটামান নতুন এপছ আহিছে। সেই এপছটো হ'ল এপছকেইটা এই চাওক। এটা এইটো হোৱাটছএপ তাৰপিছত ৰ'ব আৰু কেইটামান আহিছে। এইটো এটা ভূত। এইবিলাক মই ইনষ্টল কৰিলোঁ। মই মাত্ৰ এইটো বামাচা এতিয়া আপোনালোকে কিছুমান নিউজ দেখা পাব। এই বামাচা আপোনালোকক মই ইনষ্টল কৰি অ'পেন কৰি দেখাই দিম। ইনষ্টল হোৱা নাই, এই হ'ল। অ'পেন কৰি দেখাই দিছোঁ। এতিয়ানো কি দেখা পায় ময়ো সিমান নাজানো, কাৰণ মই গম পালোঁ কালি পৰহি গম পাইছোঁ মই। তো এনে কিবা কিবি এটা কৰিব পাৰে আৰু এতিয়া চাইন ইন কৰি ল'ব লাগিব। এণ্টাৰ SSOID এইটো নতুনকৈ আহিছিলে, মই নাজানো। পাছৱৰ্ড বনাব লাগিব। আৰু নেক্সট আৰু কি এপছ আছে চাওঁ। আৰু এটা আহিছে News18। এইটো চাব পাৰে News18 এটা এপছ আছে। এই এপছটো ইনষ্টল কৰি লওঁ। অলপমান বেছি MB সেইকাৰণে ইনষ্টল হোৱাত অলপমান দেৰি লাগে। মই একচুৱেলি এইটো আগতে ইনষ্টল কৰিছিলোঁ, এতিয়া আৰু আনইনষ্টল কৰি দিছোঁ। চাওক ইনষ্টল হৈছে। এতিয়া অ'পেন কৰোঁ। অ'পেন কৰাৰ পিছত ইয়াতে ইংলিছ চিলেক্ট কৰি লওক, নহ'লে আপোনালোকৰ যি লেংগুৱেজ চেট কৰে এতিয়া আপোনালোকৰ কথা। মই ইংলিছ চিলেক্ট কৰিছোঁ। এয়া চব PC গুগল, এইটো অ'পেন কৰি চাওঁ। এইটোতো কিবা নিউজ কিবা কিবি লিখা আছে। আপোনালোকে ইনষ্টল কৰি চাব। এয়া চাওক, মই হোৱাটছএপটো অ'পেন কৰি দেখাই দিছোঁ। এয়া হোৱাটছএপটো মই খুলিছোঁ। একচুৱেলি আপোনালোকক মই এইটো দেখাব নোৱাৰিম, কাৰণ মই আগতে খুলিছিলোঁ নে সেইকাৰণে। এতিয়া আপোনালোকে দেৰি নকৰিব, এইকেইটা এপছ আপোনালোকে সোনকালে ইনষ্টল কৰি লওক। আৰু ইউটিউব এটা দিছিল, ইউটিউবটো মই মোবাইলটো ৰেষ্ট'ৰ মাৰি কিনে ইউটিউবটো মোৰ গুচি গ'ল। এতিয়া আৰু ইউটিউবটো নাপাওঁ বিচাৰি কিনে। তেনেহ'লে আপোনালোকেও সোনকালে এইকেইটা এপছ ইনষ্টল কৰি ল'ব আৰু অনুৰোধ থাকিল। আৰু একবাৰ দেখাই দিছোঁ। এই বামাচা, তাৰপিছত ফেচবুকটো নহয়, হোৱাটছএপ, তাৰপিছত আৰু এটা আহিছে News18। এয়া আৰু ভূত, এইকেইটাই আৰু। তেনেহ'লে যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এই হিপ হপ নামৰ চেনেলটো।